গোলাঘাট জিলাৰ ৰঙাজান চাহ বাগিচাৰ দুই ভাই ভগ্নীৰ সফলতা। পিতৃ বাগিচাৰ চালক আৰু মাতৃ অংগনবাদী কেন্দ্ৰৰ ৰান্ধনী। অসম আৰক্ষীৰ চাকৰি লাভ কৰা বিশ্বজিৎ নাইডু আৰু দীপা নাইডু। দুই ভাই ভগ্নীৰ এক অনন্য সাফল্যৰ কাহিনী। চাহ বাগিচাখনৰ দৰিদ্ৰ পৰিয়ালত জন্ম লাভ কৰা এই দুই ভাই ভগ্নীৰ সাফল্যই হাঁহি বিৰিঙাইছে সমগ্ৰ ৰঙাজান চাহ বাগিচাখনৰ লোকসকলৰ। বহু প্ৰতিবন্ধকতা আৰু জীৱন সংগ্ৰাম পোহৰাই শেষত অসম আৰক্ষীত নিযুক্তি লাভ কৰিছে বিশ্বজিৎ নাইডু আৰু দীপা নাইডুৱে। আজি 3 বছৰৰ পৰা কষ্ট কৰাৰ পৰিশ্ৰমটো আজি ফলটো পাইছোঁ, তাকে চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মা দেউতাও যথেষ্ট কষ্ট কৰিছিলে, সেইকাৰণে মা দেউতাকো ধন্যবাদ জনাইছোঁ, লগতে আপোনালোককো ধন্যবাদ দিছোঁ। দীৰ্ঘদিন ধৰি কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি অহা এই দুই ভাই ভগ্নীয়ে আজি দিনত সকলোৱে এক প্ৰেৰণাৰ উৎস হোৱাৰ সুযোগ লাভ কৰিছে। বহু প্ৰতিহত আৰু প্ৰত্যাহ্বানৰ মাজতো তেওঁলোকে নিজৰ লক্ষ্যৰ পৰা কেতিয়াও পিছুৱাই নাযায়। শেষত অসম আৰক্ষীৰ নিযুক্তি লাভ কৰে। বাগিচাখনৰ দৰিদ্ৰ পৰিয়ালত জন্ম লাভ কৰা এই দুই ভাই ভগ্নীৰ সাফল্যই হাঁহি বিৰিঙাইছে পিতৃ মাতৃৰ লগতে ৰঙাজান চাহ বাগিচাৰ লোকসকলক। ভাল লাগিছে এইখন চৰকাৰ পাই, যাতে দুটাও ল'ৰা ছোৱালী মোৰ পাছ হৈছে। ভাল লাগিছে, মানে ইমানে আনন্দ লাগিছে আৰু তাতকে কি ক'ম আৰু। দীৰ্ঘদিন ধৰি কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি অহা এই দুই ভাই ভগ্নীয়ে আজি দিনত সকলোৱে এক প্ৰেৰণাৰ উৎস হোৱাৰ সুযোগ লাভ কৰিছে। বহু প্ৰতিহত আৰু প্ৰত্যাহ্বানৰ মাজতো তেওঁলোকে নিজৰ লক্ষ্যৰ পৰা কেতিয়াও পিছুৱাই নাযায়। শেষত অসম আৰক্ষীৰ নিযুক্তি লাভ কৰে। ঘৰতে বায়েক আৰু ভায়েক আৰক্ষী যিটো নেকি আৰক্ষী বিভাগত চাকৰি লাভ কৰিবলৈ সক্ষম হ'ল, এই কথাটো শুনি আমি যথেষ্ট সুখী হৈছোঁ আৰু এই অঞ্চলটোৰ কাৰণে তেওঁলোকে গৌৰৱ হৈছে আৰু উদাহৰণো হৈছে। বহু প্ৰতিহত আৰু প্ৰত্যাহ্বানৰ মাজতো তেওঁলোকে নিজৰ লক্ষ্যৰ পৰা কেতিয়াও পিছুৱাই নাযায়। শেষত অসম চৰকাৰৰ পৰা অসম আৰক্ষী নিযুক্তিপত্ৰ লাভ কৰিছে বাগিচাখনৰ দৰিদ্ৰ পৰিয়ালৰ জন্ম লাভ কৰা এই দুই ভাতৃৰ সাফল্যই। মানে এইখন চৰকাৰে আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেধৰণৰ পদ্ধতি লৈ প্ৰত্যেকটো ঘৰৰ পৰা ভাল মানুহ ওলাই যাবলৈ, এই সমাজখন ভাল কৰিবৰ কাৰণে, বাগিচাসকল ভাল কৰিবৰ কাৰণে, লগতে অসমখন আগবঢ়াই ল'বৰ কাৰণে যি প্ৰচেষ্টা চলাইছে, সেই প্ৰচেষ্টাৰে এটা উদাহৰণ আজি ৰঙাজান চাহ বাগিচা এই ঘৰত, যিহেতুকে আপোনালোকে গম পাইছে তেখেতৰ এই যি ল'ৰা ছোৱালী যি আজি মানে চাকৰি পালে, তেওঁলোকৰ দেউতাক বাগানত এজন ড্ৰাইভাৰ আৰু মাকে স্কুলত ৰান্ধনি কৰে, আৰু সেইটো পৰিয়ালে আজি গৌৰৱ অনুভৱ কৰিছে। লগতে ৰঙাজান চাহ বাগিচা প্ৰত্যেকজন মানুহ গৌৰৱ অনুভৱ কৰিছে। আৰু চেষ্টাৰ অসাধ্য যে একোৱে নাই, সেই তেওঁলোক কৰি দেখুৱালে। আৰু আমাৰ ল'ৰা ছোৱালীখিনিৰ এইখিনি মানে বাৰ্তা তেওঁলোকে কৰিব পাৰিব। আজি যিখিনি তেওঁলোকৰ শুভেচ্ছা আহিছে, আশীৰ্বাদ আহিছে, তেওঁ লৈ আগবাঢ়ি যাওক। আৰু সৰ্বপ্ৰথমেতো আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ।